বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আপোনালোকে চাই আছে অপেন স্কাই। আজি ইংৰাজী 2020 চনৰ 1 জানুৱাৰী তাৰিখৰ পৰাই মই মহম্মদ আফজালে এই ইউটিউব চেনেলটোৰ যোগেদি আপোনালোকৰ মাজলৈ লৈ আনিম বহু গুৰুত্বপূৰ্ণ ভিডিঅ'। আপোনালোকে এই নতুন চেনেলটোৰ কথা আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক আৰু নিজেও ছাবস্ক্ৰাইব কৰক। আজি এই প্ৰথমটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মহম্মদ আফজালৰ শৈশৱৰ এই দৃশ্যটি কাব্যপুথিখনৰ পৰা আমি এটি কবিতা মেলি লৈছোঁ। কবিতাটোৰ নাম পথভ্ৰষ্ট মানুহৰ প্ৰতি। যিহেতু এই চেনেলটোৰ নাম অপেন স্কাই, গতিকে এই সম্পৰ্কীয় এটি কবিতাৰে আজি প্ৰথমটো ভিডিঅ'ৰ পাতনি মেলিছোঁ। মুক্ত নীল আকাশত উৰি আছে এজাক বিহংগ, নাই কিন্তু সিহঁতৰ মাজত আমাৰ দৰে কোনো সংঘৰ্ষ। উৰিছে, খাইছে, নাচিছে, গাইছে, সকলোতে স্ফূৰ্তি আৰু শান্তি। অকল আমিহে অকলশৰীয়া মানৱ জাতি, পৰস্পৰৰ মাজত নাই কোনো মিলা প্ৰীতি। সকলোতে বাঢ়িছে দুৰ্নীতি, সমাজত কৰিছে বিৰাজ অশান্তি। হিংসা, প্ৰবঞ্চনা, অশ্লীলতা, অহংকাৰ, এইবোৰে দখল কৰিছে সমাজ আমাৰ। নকৰে কোনেও অপকৰ্ম পৰিহাৰ, দিনক দিনে হেৰাই গৈছে আমাৰ সুখৰ সংসাৰ। পৰিতাপৰ কথা এইবোৰৰ বিৰুদ্ধে মাত মতাৰ নাই যে সময় কাৰো আমাৰ। পাহৰিছে আজি সকলোৱে মানৱতা, কৰি কৰি এইবোৰ অপকৰ্ম অযথা। এয়া আমাৰ কোমল মনত লাগে বৰ কষ্ট, ক'বলৈ আধুনিক মানুহক জীৱ শ্ৰেষ্ঠ। এইবোৰ কথা যেতিয়াই ভাবোঁ মই, মনত মাথো এটি প্ৰশ্নই উদয় হয়। আমিও একেলগে মিলা প্ৰীতিৰে থাকিব নোৱাৰোঁ নে জীয়াই? যিদৰে উৰি আছে সৌজাক চৰাই, পাখিৰ সতে পাখি মেলাই। ধন্যবাদ। আপোনালোকে এই নতুন চেনেলটো কেনেকুৱা পালে আপোনাক জনাবলৈ নাপাহৰিব। ধন্যবাদ।